হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছিলোঁ অলপমান টাউন আৰু এইফালে পিছফালে হস্পিটেল মানে নেম কেয়াৰখন দেখি পেলাই নহয় মই হস্পিটেলত অহা বুলি মই এইফালে লগৰজনীৰ কাৰণেহে ৰখি আছিলোঁ। তাই আচলতে তাতেই কৰে যে, তাইক ফোন কৰিলোঁ, তাইকো লগত লৈ ল'লোঁ। মোৰ দুটামান বজাৰ আছিলে, মই অকলে অহা দেখি তাইকো লগত ল'লোঁ। তাইক ক'লোঁ যে লগত তয়ো ব'ল বুলি। আৰু এইফালে আহি পাই গ'লোঁ সি কাপোৰৰ দোকান, মানে মই এইফালে বৰুৱা চিল্ক হাউচত আহিছিলোঁ। আচলতে কাপোৰ দুযোৰমান ল'বলগীয়া আছিলে, চাদৰ মেখেলা, আৰু লগতে লগৰজনী বিয়াও আহি পাইছেহি, বেছিদিন নাই। সেইবাবে এয়া কাপোৰ কেইযোৰমানো চালোঁ, তাইকো লগত লৈ আহিলোঁ পচন্দ কৰিবৰ কাৰণে। আৰু মোৰ ইয়াৰে ভিতৰত মানে এইটো কালাৰ এতিয়া খুব ট্ৰেণ্ডিঙত চলি আছেতো, সেইটো কাৰণে ইয়াৰে ভিতৰত কেইযোৰমান পচন্দ কৰিলোঁ আৰু তেনেকৈ চইচ কৰি মেলি ল'লোঁ। ইয়াৰ পৰা বাৰ্গেনিং কৰি লৈও ল'লোঁ। তাৰপিছত এইফালে লগৰজনীয়ে সুধিছিলে কিবা খাবি নেকি বুলি, তাইও এইফালে লাঞ্চ কৰি আহিছে, ময়ো লাঞ্চ কৰি আহিলোঁ, ঘৰৰ পৰাই লাঞ্চ কৰি গৈছিলোঁ। সেইটো কাৰণে তেনেকৈ একো নাখালোঁ, এনেকৈ পানেই খালোঁ আৰু মিঠা পান, আৰু খাই বৈ লৈ তাইক আকৌ ডিউটিলৈ পঠাই দিলোঁ। তাৰপিছত এইফালে আকৌ ময়ো ঘৰলৈ বুলি গৈ আছোঁ। আৰু আজি এনেকৈ বিশেষ একো কাম নাছিলে, এই কাপোৰৰ বজাৰ দুটামানেই আছিলে। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাই জনাবলৈ নাপাহৰিব কিন্তু দেই। আজিলৈ ইমানেই, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আৰু কোনোবাই যদি নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'বোৰ চাই পেলাই ভাল লাগিলে লাইক এটা কৰি দিব। আৰু এইফালে টেম্পুত উঠি মেলি লৈ ঘৰলৈ বুলি আহিলোঁ। আৰু আজিলৈ ইমানেই, বাই বাই।